কি খবৰ? আজি আমি দুটা বৰ্ণ আৰু তিনিটা বৰ্ণৰ শব্দ শিকিম। দন্তীয়া ন যোগ খ সমান নখ। দন্তীয়া ন যোগ দন্তীয়া দ সমান নদ। ফ যোগ ল সমান ফল। ব যোগ দন্তীয়া ন সমান বন। প যোগ ধৈৰ সমান পহ। ব যোগ ক সমান বক, যাক আমি বগলী বুলিও জানো। এতিয়া আহিছোঁ তিনিটা বৰ্ণৰ শব্দ। ৰ যোগ ব যোগ ৰ সমান ৰবৰ। দীৰ্ঘ ই যোগ গ যোগ ল সমান ঈগল। ক যোগ ম যোগ ল সমান কমল। ক যোগ ল যোগ ম সমান কলম। ভ যোগ ক যোগ দন্তীয়া ত সমান ভকত। ক যোগ ল যোগ হ সমান কলহ। আজিলৈ ইমানখিনিয়ে। তোমালোকে ভাল পালানে নাই জনাবা দেই।